জাতিটা সর্বশক্তি লাভ করে
উপায় নাপায় সিহঁতৰ আৰু অমৰত্ব দিব পাৰে আৰু শিকিবও পাৰে অমৰত্ব হয় সেইকাৰণে তেওঁ মানে শৰীৰটো নিজে সংখ্যাপুৰ হৈ তেওঁৰ সতীত্ব নষ্ট কৰি তেতিয়াহে মাৰিব পাৰে আচ্ছা এইটো কাহিনী আছে সেইকাৰণে শালগ্ৰাম হ'ল তুলসী দেৱীয়ে অভিশাপ দিল মানে শালগ্ৰাম হৈ গ'ল এইটো বিৰাট কাহিনী আৰু ইয়াত আপুনি এটা মনৰ কামনা কৰিব পাৰে আজি কৰি যাওক তাৰপিছত আপুনি গম পাই যাওক এই ল'ৰা ছোৱালীবিলাক মিলিছে নহয় তেওঁৰ ঘৈণীয়েকৰ নাম সৰস্বতী আৰু লগ এই এই যে সৃষ্টিকে বিজ্ঞান যে কৰিছে এইটো হ'ল বিশ্বকৰ্মাৰ দ্বাৰা কৰাইছে আগতে বিৰাট কৰে